খানা 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 আজি হাঁহেদি খানা আমাৰ আজি হাঁহেদি এইটো হাঁহটো মাৰিলোঁ বাৰু এতিয়া বৰ্তমান আৰু এতিয়া হাঁহটোৰ কাৰণে গৰম পানী কৰিব ওলাইছোঁ মানে হাঁহটো আগালটো এৰাব লাগিব না সেইটো আমাৰ ৰান্ধনি গৰম পানী কৰিবলৈ কাৰণে জুই ধৰিছোঁ আৰু এতিয়া বৰ্তমান বেয়া খানা আজি ধামাকা এয়া আমাৰ আলু পিঁয়াজ আৰু আদাও আছে তাৰপিছত এইফালে নেহুৰ আৰু এই মোৰ লোক এটাৰ ঘৰতে মানে এক্সট্ৰা ৰুম এটাত মানে আমি খানা খাম আৰু এইফালে নিতুল এইটো এতিয়া হাঁহ চাফা কৰি আছে এই ভালকৈ হাঁহ চাফা কৰি দে ৰুম এডালো থাকিব নিদিবি কিন্তু এইটো কৈছোঁ এডালো থাকিব আৰু মই অকলে গুচাম ৰাম খানা বহুত ডাঙৰ খানা মানে আজি আমি চাৰিটাই খানা খাম এটা হাঁহেদি হা বিহু আৰু হেপী বিহু আমাৰ হাঁহেদি হেপী বিহু পালিছোঁ আমি আপোনালোকে চাই থাকক আমি বঢ়িয়া চাই দিয়া খানাটো কেনেকুৱা যোগাৰ পাতি আৰু কেনেকৈ খাওঁ গোটেইখিনি দেখাম আপোনালোকক আপোনাৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব অকল ভালকৈ খুৱাব লাগিব দেই এই গাইছ আৰু এয়া নিতুলে হাঁহ পুৰি আছে বৰ্তমান নিতুল হাঁহ পুৰি কেনেকুৱা লাগিছে আৰু আমাৰ আৰু এটা লোক আহি এই আৰু এটা লোক আহি আছে মানে ইয়াক কেনেকুৱা শাস্তি দিবি হা ইয়াক বেয়া শাস্তি দিম সি বৰ্তমান আমাৰ হাঁহ মৰা নাই হাঁহ চাফা কৰা নাই আলু গোটা নাই সি আহি হাঁহত খাব নোৱাৰে না ভাই তো খাম আৰু অলপ দেৰি পিছত মজা আজি তামান ধামাকা খানা মিনিটটা কিবা এটা কৈ দিবা নেকি ইউটিউবাৰ এটা এই বৰ্তমান হাঁহ পুৰি আছো আমি কেনেকুৱা ফিলিংছটো কৈ দিয়কচোন ফিলিংছটো আপোনাৰ ফিলিংছটো মজা এয়া আমাৰ আলু পিঁয়াজ গাইজ বেক চাইডে থকা বস্তুবিলাক ইগন'ৰ কৰিবি আৰু এইটো আমাৰ শুদ্ধ ভাষাত ক'ব গ'লে হয় এয়া আমাৰ হাঁহৰ মাংস আৰু এয়া ৰান্ধনি এই অৱস্থা মানে ইমান দুখৰ দিন মানে আমি বেলেগ এটা বাহিৰত খাইছিলোঁ মানে খানাটো তাৰ কাৰণে মানে বতাহ বৰষুণ আহি গ'লে বহুত ডিষ্টাৰ্ব কৰিলে আকৌ ৰুমৰ ভিতৰত আহিব লগা হ'ল এতিয়া এয়া সেই মজা এয়া মাংস বৰ্তমান ভাজি আছে মানে আৰু তেলে আদা নেহুৰ চবখিনি যোগাৰকাৰী কৰি ধৰিছোঁ হ'ব আৰু এই মোক ফোন কৰিছিলে আহিব গাইছ মানে আধা হোৱাৰ পৰা মাংস খাব লৈছে আৰু আমাৰ এটা এই বহুত দূৰৰ পৰা আহি এই বৰষুণত জিকি সেই বোলো মানে খানা খাবা খানা নাই এই খাৱৰীয়া বৰষুণত জিকি হ'লেও মানে বাহিৰত কিমান টাকা বৰষুণ দি আছে আপোনালোকক মই দেখাইছোঁ বাৰু এই ফ্লাক্সটো মাৰছোঁ এই গাইছ এই এনেকুৱা খাৱৰীয়া হ'ব লাগিব এই বৰষুণত জিকি হ'লেও খাব আহিছে মজা আমাৰ মাংস হ'ব আৰু বহুত বাকী নাই আৰু অলপ মছলা দিব আৰু মজা আজি খানা বিহু চাব যাওঁ খানা খাই দি আকৌ বিহু চাব যাওঁ ভাত খা ফাইনেলি আমাৰ খানা হৈ গ'ল আৰু এইফালে